एवरीवन की खबर सकले निश्चय ভাল আৰু মই ভালে আছো আপোনালোকৰ আশীৰ্বাদ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো আৰু আপোনালোক পোন প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছো মই টুটু দেউৰী মোৰ ইউটিউব চেনেল টুটু দেউৰীজ কিচেন এণ্ড ব্লগলৈ আজি মই আপোনালোকৰ মাজলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছো যেহেতু মই এগৰাকী দেউৰী ছোৱালী আৰু দেউৰী ছোৱালী হিচাপে আমাৰ ট্ৰেডিশনাল কিবা এটা আপোনালোকক দেখুৱাম বুলি ভাবিছো আপোনালোকে হয়তো শুনিছে আৰু জানে আমাৰ ট্ৰাইবেল সকলৰ নিজা নিজা কিছুমান ফুড থাকে আৰু ট্ৰেডিশনাল কিছুমান খোৱা বস্তু থাকে আপোনালোকে জানে আৰু ঠিক তেনেদৰে আপোনালোকে শুনিছে চাগে মিচিং সকলৰ আপং আৰু আহোম সকলৰ হাজ ঠিক তেনেদৰে আমাৰো দেউৰী সকলৰ সুজে বুলি আছে তো মদ বুলিও কোৱা হয় আৰু জনাসকলে জানে কিছু সংখ্যকে সুজে বুলি ক'লে বুজি পাব আৰু মই কৈ দিছো যেটো আমাৰ বগা মদ হেতু আমাৰ সুজে বুলি কয় সো মই ভাবো যে আজি আমাৰ হে ট্ৰেডিশনাল সুজে কেনেদৰে বনায় আপোনালোকৰ আগত অকমান মই শেয়াৰ কৰিম যদি মোৰ চেনেল নতুনকৈ আহিছে তেতিয়াহলে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেন্ট শেয়াৰ যি কৰিব লগা সকলোখিনি কৰি দিব আৰু বলক তেতিয়াহলে আজিৰ ভিডিঅটো আৰম্ভ কৰো এতিয়া প্ৰথমতে জুইত ধুনিয়াকৈ ভাত বনাই ল'ব লাগিব সৰু এটা বহাই ললো এতিয়া ভাতখিনি বনাই লওঁ তাৰ পিছত আপোনালোকক দেখাই আছো কি কি কৰিব লাগে এতিয়া সক ভাত চাত বনাই হৈ গল এয়া সক দেখিছেনে এইটো হৈছে সৰুত এই সৰুত এখিনি হৈছে ভাত 5 কেজি চাউলৰ ভাত বনাই ললো আৰু এতিয়া এফালে সক এটা বাকেট লৈ লৈছো লাগিব এখিনি বস্তু আৰু এয়া সক এখিনি হল যিখিনি ভাত বনাই লৈছো হেখিনি ধুনিয়াকৈ ইয়াত এতিয়া অলপ অলপকৈ সৰুৰ পৰা ভাতখিনি অলপ অলপকৈ উলিয়াই গুটেখিনি ধুনিয়াকৈ ঠাণ্ডা হ'বলৈ দিব লাগিব আৰু এয়া চাকচোন আপোনালোকে দেখিছেনে কেনেদৰে মই গুটেই ভাতখিনি সৰুৰ পৰা উলিয়াই ললো এয়া এনেদৰে লৰাই দিছো যাতে ভাতখিনি অকমান ঠাণ্ডা হ'বলৈ দিব লাগিব একেবাৰে ঠাণ্ডা হলেও নহব কাৰণ ঠাণ্ডা দিন সেইকাৰণে হাতেৰে এনেকৈ অলপ লৰাই দিছো কুহুমিয়া ভাৱটো থকালৈকে আপুনি এনেকৈ ঠাণ্ডা হ'বলৈ দিব লাগিব তাৰ পিছত চাই থাকক আৰু কি কৰো এই আসক এফালে লৈ লৈছো আমাৰ পেৰকুচিৰিটো মানে হৈছে যেটো আমাৰ সুজে বনাওতে দিয়া হয় পিঠাটো মানে ঔষধ বুলি ক'ব লাগিব সুজে বনোৱাৰ মেইন ঔষধটো হৈছে এটো এই বস্তুটো নিদিলে সুজে বনাব নোৱাৰি এই আসক এয়া লৈ লৈছো কি জুখৰ এটা মই জুখৰ যিমানটো চাউলৰ মই ভাত বনাই লৈছো হিমানটো জুখৰ লৈ লৈছো আৰু এয়া এই পেৰকুচিৰিখিনি এতিয়া ধুনিয়াকৈ মিহি কৰি লম এয়া সক মিহি কৰি লৈছো যাতে কোনটানে ধুনিয়া হয় এতিয়া গুৰি কৰি থোৱা মদৰ পিঠাখিনি ভাতৰ ওপৰত এন্দৰ হিচি দিম যাতে মিশ্ৰণখিনি ধুনিয়া হয় এয়া সকচোন দেখিছেনে আৰু মই এতিয়া দুই হাতেৰে এনেদৰে ভাত আৰু পিঠাখিনি যাতে ধুনিয়া হয় মিশ্ৰণটো সেই কাৰণে এনেদৰে মিক্স কৰিম এতিয়া আমাৰ মিক্স কৰা হৈ গল আৰু এনেদৰে ভাতবোৰ চপাই ললো এটা জাগলে আনি ধুনিয়াকৈ চপাই ললো আৰু এতিয়া এখিনি কলপাতেৰে ঢাকিব লাগিব আপোনালোকে চাই থাককচোন মই কেনেকৈ কৰো এয়া সক দেখিছেনে এতিয়া ইয়াৰ ওপৰত দিম কলপাতখিনি এনেদৰে ধুনিয়াকৈ ভাতখিনি যাতে ওলাই নাথাকে তেনেদৰে ঢাকিব লাগিব এই কাৰণে ঢাকিছো যেহেতু এতিয়া ঠাণ্ডা দিন গৰম দিনত এনেদৰে নাথাকিলেও হয় ধুনিয়াকৈ কিবা এটা ঢাকি থৈ দিলে হ'ল কিন্তু এতিয়া মই ইয়াতে কলপাত ঢাকি দিছো যেহেতু ঠাণ্ডা দিন কাৰণে সুজেখিনি বনিবৰ কাৰণে অলপ দিন লাগে সেই কাৰণে ধুনিয়াকৈ যাতে গৰম ভাৱ হৈ থাকক ঠাণ্ডা নোপোৱাকৈ সুজেখিনি গৰম হৈ থাকিবৰ কাৰণে এনেদৰে ঢাকি দিছো এয়া সক ওপৰত আৰু ধুনিয়াকৈ এটা ধুই থোৱা বস্তাও ঢাকি দিছো আৰু ইয়াৰ ওপৰত এতিয়া ডলাখন দি দিম যাতে ঠাণ্ডা দিনৰ কাৰণে বহুত দিন লাগে সেই কাৰণে এনেদৰে ঢাকি দিয়া হৈছে আৰু এতিয়া এখিনি এদিন ৰাখি দিম এইটো সক নেক্সট দিনাখন এয়া এদিনৰ পিছত এনেদৰে এখিনি ধুনিয়াকৈ ভৰাই দিব লাগিব যেটো বাকেট মই লৈছিলো সেই বাকেটত এনেদৰে এতিয়া হেচি ভৰাই দিব লাগিব এয়া সকচোন দেখিছেনে কেনেদৰে ভৰাইছো এতিয়া এখিনি হেচি ভৰাই লওঁ আমাৰ সুজে বনোৱা অলৰেডি হৈ গল আৰু এতিয়া এখিনি প্ৰায় 10 দিন মানৰ পাছত বা এসপ্তাহৰ পাছত খাব পৰা হৈ যাব আৰু ঠাণ্ডা দিনত যেহেতু ঠাণ্ডা সেই কাৰণে 15-20 দিন মান হলে বহুত বেছি ভাল হয় খাবলৈ আপোনালোকৰ ভিডিঅটো যদি চাই ভাল লাগিল তেতিয়াহলে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব থ্যাংক ইউ সো মাচ আজিলৈ বাই বাই